নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ অসমীয়া বিষয়টোৰ পৰা কেইটামান খুবেই ইম্পৰ্টেন্ট প্লাস কমন ৰচনাৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰে যিকোনো এখন ৰচনা তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিবই। আৰু ৰচনা এখন কেনেকৈ লিখিলে তোমালোকে 10ৰ ভিতৰত 10 মাৰ্কছে পাবা এইটো মই ভিডিঅ'টো জনাই দিম। সো বলা এতিয়া আমি সেই ৰচনাসমূহ কি হয় চাই লওঁ। ইয়াতে প্ৰথমটো ৰচনা দিয়া আছে বিশ্বকাপ ক্ৰিকেট 2023। এই ৰচনাখন এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয়। সো তোমালোকে এইটো ভালকৈ চাবা। আৰু ইয়াতে কেইটামান পইণ্ট দিয়া আছে, অৰ্থাৎ এই পইণ্টৰ ওপৰত ভিত্তি কৰি আমি ৰচনাখন লিখিব লাগিব। তেতিয়াহে আমি ৰচনাখনত কমপ্লিট মাৰ্কছ পাম, 10ৰ ভিতৰত 10 পাম। ইয়াতে প্ৰথমতে দিয়া আছে আৰম্ভণি, অৰ্থাৎ তোমালোকে ইয়াতে আৰম্ভণিটো লিখোতে ক্ৰিকেট কেতিয়া ক'ত কেনেকৈ আৰম্ভ হৈছিল এইখিনিও লিখিব লাগিব প্ৰথমত। তাৰ পিছতে তোমালোকে বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভণি হৈছিল সেইখিনি লিখিবা। তাৰ পিছত নেক্সটত লিখিব লাগিব অংশগ্ৰহণকাৰী দল, কোন কোন দলে অংশগ্ৰহণ কৰিছিল। তাৰ পিছত ইয়াতে ভাৰতৰ বিশ্বকাপ দল গঠন, ভাৰতে কেনেকৈ দল গঠন কৰিছিল। তাৰ পিছত খেলৰ নিয়ম, অৰ্থাৎ বিশ্বকাপ ক্ৰিকেটৰ খেলৰ নিয়ম কি কি। তাৰ পিছত ইয়াতে দিয়া আছে স্থান আৰু সময়সূচী, অৰ্থাৎ খেলখন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল। আৰু শেষত ফলাফল, খেলখনৰ ৰিজাল্ট কি হৈছিল। সেই গোটেইকেইটা পইণ্টৰ ওপৰত যদি ভিত্তি কৰি তোমালোকে ৰচনাখন লিখা তেতিয়া তোমালোকে কমপ্লিট নম্বৰ পাবা এই ৰচনাখনত। আৰু ইয়াতে এনচাৰটো মই ধুনীয়াকৈ দি থৈ দিছোঁ। যেহেতু এইটো ভিডিঅ'ত মই এনচাৰসমূহ যদি আলোচনা কৰি যাওঁ সকলোবিলাক ৰচনাৰ, ভিডিঅ'টো বহু বেছি লং হৈ যাব। তাৰ বাবে মই এনচাৰসমূহ আলোচনা নকৰোঁ। আৰু এই এনচাৰসমূহৰ PDF ফাইলসমূহ মই আমাৰ হোৱাটছএপ চেনেলত দি দিম। তোমালোকে যদি কোনোবাই হোৱাটছএপ চেনেল জইন কৰা নাই জইন কৰি ল'বা, তাত PDF ফাইলসমূহ পাই যাবা। আৰু PDF ফাইলটোত এটা পাছৱৰ্ড ছেট কৰা থাকিব, সেই পাছৱৰ্ডটো তোমালোকে ভিডিঅ'ৰ মাজত পাই যাবা। সেইবাবে তোমালোকে ভিডিঅ'টো কমপ্লিট চাবা। তাৰপিছত ইয়াতে নেক্সট ৰচনাটো দিয়া আছে চন্দ্ৰযান 3। এই ৰচনাখনো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয়। সো এই ৰচনাখনো তোমালোকে মিছ নকৰিবা, ভালকৈ চাবা। ইয়াতেও কেইটামান ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে, এই পইণ্টৰ ওপৰত ভিত্তি কৰিলে তোমালোকে ৰচনাসমূহ লিখিব লাগিব। প্ৰথমতে দিয়া আছে আৰম্ভণি, অৰ্থাৎ চন্দ্ৰযান 3ৰ আৰম্ভণি কেনেকৈ হৈছিল বা ক'ত হৈছিল। আৰু চন্দ্ৰযান 3ৰ আৰম্ভণি লিখোতে তোমালোকে প্ৰথমতে চন্দ্ৰযানৰ বিষয়ে লিখিব লাগিব, অৰ্থাৎ ইয়াৰ আগত যি দুটা চন্দ্ৰযান লঞ্চ কৰা হৈছে সেই দুটাৰ বিষয়ে প্ৰথমতে অলপ লিখি ল'বা। তাৰপিছতহে আৰম্ভণিখিনি কৰিবা। তাৰপিছত ইয়াৰ উদ্দেশ্য, অৰ্থাৎ চন্দ্ৰযান 3ৰ উদ্দেশ্য কি। তাৰপিছত বৈজ্ঞানিক অন্বেষণ, তাত বৈজ্ঞানিকৰ কি কি অন্বেষণ আছে। তাৰপিছত লিখিবা প্ৰযুক্তিগত উন্নতি, অৰ্থাৎ ইয়াৰ প্ৰযুক্তিগত উন্নতি কি হ'ব পাৰে। তাৰপিছত আছে ভাৰতৰ লাভালাভ, চন্দ্ৰযান 3ৰ বাবে ভাৰতৰ কি লাভ হ'ব। আৰু শেষত সামৰণিখিনি লিখিবা। মই ইয়াতে ধুনীয়াকৈ এনচাৰসমূহ দি থৈ দিছোঁ। এই গোটেইবিলাক এনচাৰ তোমালোকে PDF ফাইলত পাই যাবা হোৱাটছএপ চেনেলত। নেক্সট ৰচনাটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমন প্লাছ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ দি আছোঁ। সো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'লে খুবেই হেল্পফুল হ'ব। তাৰপিছত ইয়াতে 3 নম্বৰ ৰচনাটোত দিয়া আছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। এই ৰচনাখন প্ৰিভিয়াছ ইয়াৰৰ এক্সামত বহুবাৰ ৰিপিট হৈছে, সো এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাবা। ইয়াতেও কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। আৰম্ভণি, অৰ্থাৎ নাৰী শিক্ষাৰ আৰম্ভণি কেনেকৈ হৈছিল। তাৰপিছত নাৰী শিক্ষাৰ ক্ষেত্ৰত জাগৰণ, সাম্প্ৰতিক নাৰীৰ স্থিতি, নাৰী শিক্ষা প্ৰসাৰণৰ বাবে কৰণীয় দিশ, আৰু শেষত সামৰণি। এইকেইটা পইণ্টৰ ওপৰত ভিত্তি কৰি তোমালোকে লিখিবা। ইয়াতেও এনচাৰটো দিয়া আছে, তোমালোকে PDF ফাইলত পাই যাবা। তাৰপিছত ইয়াতে 4 নম্বৰ ৰচনাটোত দিয়া আছে তোমাৰ প্ৰিয় গ্ৰন্থ নাইবা তুমি ভালপোৱা এখন গ্ৰন্থ। এই ৰচনাখন দুই ধৰণে দিব পাৰে, তোমাৰ প্ৰিয় গ্ৰন্থ নাইবা তুমি ভালপোৱা এখন গ্ৰন্থ, দুয়োটা একেই হয়। ইয়াৰে এনচাৰো একেই হ'ব। আৰু এটা তোমালোকৰ কথা মই জনাই দিওঁ যে তোমালোকৰ বহুতে এক্সামত এই ৰচনাখন লিখোতে এটা ভুল কৰা। ইয়াতে তোমাৰ প্ৰিয় গ্ৰন্থ আছে, তোমালোকে এক্সামত যেতিয়া এনচাৰ কৰা তেতিয়াও তোমাৰ প্ৰিয় গ্ৰন্থ বুলি দিয়া, কিন্তু এনচাৰ কৰোঁতে তোমালোকে সদায় মোৰ প্ৰিয় গ্ৰন্থ বুলি দিবা। যিহেতু সকলোৰে প্ৰিয় গ্ৰন্থ বেলেগ বেলেগ হ'ব পাৰে, কাৰো প্ৰিয় গ্ৰন্থ একে হ'ব নোৱাৰে। সো ইয়াতেও কেইটামান পইণ্ট দিয়া আছে। আৰম্ভণি, গ্ৰন্থখনৰ পৰিচয়, অৰ্থাৎ প্ৰথমতে তোমালোকে আৰম্ভণি লিখিবা, তাৰপিছত গ্ৰন্থখনৰ পৰিচয় দিবা। আৰু প্ৰিয় হোৱাৰ কাৰণ, অৰ্থাৎ সেই গ্ৰন্থখন তোমাৰ কিয় প্ৰিয় বা সেই গ্ৰন্থখনক তুমি কিয় ভাল পোৱা। তাৰপিছত শেষত লিখিবা সামৰণি। ইয়াৰো এনচাৰটো দিয়া আছে, তোমালোকে PDF ফাইলত পাই যাবা। তাৰপিছত ইয়াতে 5 নম্বৰ ৰচনাটোত দিয়া আছে অসমৰ বানপানীৰ সমস্যা। এই ৰচনাটো প্ৰিভিয়াছ ইয়াৰৰ এক্সামত বহুবাৰ আহি গৈছে, সো এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাই থ'বা। ইয়াতে পইণ্টসমূহ দিয়া আছে আৰম্ভণি, বানপানীৰ কাৰণ, প্ৰতিৰোধৰ উপায় আৰু সামৰণি। প্ৰথমতে আৰম্ভণিখিনি লিখিবা, তাৰপিছত বানপানীৰ কাৰণ, অৰ্থাৎ কি কাৰণত অসমত বানপানী হয়। আৰু তাৰপিছত লিখিবা প্ৰতিৰোধৰ উপায়, ইয়াক প্ৰতিৰোধ কৰাৰ বাবে কিবা উপায় আছে নেকি, সেই উপায়সমূহ লিখিবা। আৰু শেষত সামৰণিখিনি লিখি দিবা। ইয়াতে ধুনীয়াকৈ লিখাই আছে, তোমালোকে জাষ্ট PDF ফাইলটো অপেন কৰিলে দেখা পাবা। আৰু PDF ফাইলটোৰ লিংক তোমালোকে হোৱাটছএপ চেনেলত পাবা। সো এতিয়া 6 নম্বৰ ৰচনাটোলৈ
পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ। এই ৰচনাখনো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাই থবা। ইয়াতেও ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, আৰম্ভণি, প্ৰদূষণৰ কাৰণ, প্ৰতিকাৰ, সামৰণি। সো এই পইণ্টকেইটাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকে ৰচনাখন লিখিবলৈ ট্ৰাই কৰিবা, তেতিয়াহে কমপ্লিট মাৰ্কছ পাবা। আৰু এইখিনিতে মই তোমালোকক এটা কথা জনাই দিওঁ যে হোৱাটছএপত যিটো PDF ফাইল দিয়া আছে, সেই PDF ফাইলটোৰ পাছৱৰ্ড হৈছে HS 2025। কমপ্লিট লেটাৰ্ছ তোমালোকে কেপিটেলত লিখিবা আৰু HS লিখাৰ পিছত তোমালোকে মাজত এটা গেপ দিবা, তাৰপিছতহে 2025টো লিখিবা। স্ক্ৰীনত শ্ব' হৈ আছে পাছৱৰ্ডটো, তোমালোকে চাই লোৱা। সো পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ, ইয়াৰো এনচাৰটো দিয়া আছে, তোমালোকে PDF ফাইলত পাই যাবা। আৰু একেবাৰে শেষৰটো ৰচনা হৈছে দূৰদৰ্শন। এই ৰচনাটো প্ৰিভিয়াছ ইয়াৰ এক্সামত বহুবাৰ ৰিপিট হৈছে, সো এইটোও ভালকৈ চাবা। তোমালোকে যদি পঢ়াৰ লগতে ডেইলি 2 বা 3 ঘণ্টা কাম কৰি দিনত 100 পৰা 200 টকা ইনকাম কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত এটা টেলিগ্ৰাম চেনেলৰ লিংক দিম, আৰু সেই চেনেলটোত তোমালোকে সকলোৱে জইন কৰি ল'বা। আৰু সেই চেনেলটোত কেইটামান ভিডিঅ' আহিব, প্ৰতিটো ভিডিঅ'ত 4 টকা বা 5 টকাকৈ দিয়া হ'ব। সেই ভিডিঅ'বোৰ তোমালোকে চাই স্ক্ৰীন ৰেকৰ্ড কৰাৰ পিছত তাত এটা ID মেনশ্যন কৰা থাকিব, সেই IDটোত তোমালোকে স্ক্ৰীন ৰেকৰ্ডসমূহ সেন্ড কৰিব লাগিব। আৰু এইটো কমপ্লিট ৰিয়েল হয়, কোনো ফেক ইনকাম বুলি নাভাবিবা, যিহেতু মোৰ এইটো এডুকেশ্যন চেনেল হয়, মই কোনো ধৰণৰ ফেক ভিডিঅ' ইয়াত নিদিওঁ। তোমালোকৰ লাভৰ বাবে মই কথাখিনি কৈছোঁ, যদি তোমালোকৰ ইনকামৰ প্ৰয়োজন হয় তোমালোকে ইনকাম কৰি ল'ব পাৰিবা পঢ়াৰ লগতে। ইয়াতো কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, এই পইণ্টসমূহৰ ওপৰত ভিত্তি কৰিলে তোমালোকে ৰচনাবোৰ লিখিবা। প্ৰথমতে দেখিবলৈ পাইছে আৰম্ভণি, তাৰপিছত আছে আৱিষ্কাৰ, তাৰপিছত আছে নিৰ্মাণ কাৰ্য, তাৰপিছত দিয়া আছে উপকাৰ, আৰু তাৰপিছত আছে অপকাৰ, আৰু একেবাৰে শেষত আছে সামৰণি। এই পইণ্টকেইটাৰ ওপৰত ভিত্তি কৰি তোমালোকে ৰচনাখন লিখিবা। ইয়াৰে এনচাৰসমূহ ধুনীয়াকৈ দিয়া আছে ইয়াতে, তোমালোকে PDF ফাইলত পাই যাবা। সো এতিয়া মই তোমালোকক এটা কথা জনাই দিওঁ যে তোমালোকে ৰচনা এখন কেনেকৈ লিখিলে সম্পূৰ্ণ মাৰ্কছ পাবা, অৰ্থাৎ 10ৰ ভিতৰত 10 পাবা। সো অলৰেডি মই কৈছোৱে তোমালোকক যে তোমালোকে এখন ৰচনা লিখিবলৈ যাওঁতে সদায় তোমালোকে পইণ্টবিলাকৰ ওপৰত গুৰুত্ব দিবা, অৰ্থাৎ কুৱেশ্যনত যিবিলাক পইণ্ট দিয়া থাকে সেই পইণ্টৰ ওপৰত ভিত্তি কৰিলে তোমালোকে ৰচনাখন লিখিবা, তেতিয়া কমপ্লিট মাৰ্কছ পাবা। আৰু এখন ৰচনা তোমালোকে 4 বা 5 পেজলৈ লিখিবা, তেতিয়াহে তোমালোকে কমপ্লিট মাৰ্কছ পাবা। আৰু যদি তোমালোকে ৰচনাখন পইণ্টৰ ওপৰত ভিত্তি কৰি নিলিখা, তেতিয়াহ'লে তোমালোকে 7 বা 8 পেজ ৰচনাখন লিখিলেও কমপ্লিট মাৰ্কছ তোমালোকক নিদিব, যদি পইণ্টৰ ওপৰত ভিত্তি নকৰা। সো সেইকাৰণে তোমালোকে পইণ্টৰ ওপৰত ভিত্তি কৰি যদি ৰচনাখন 3 বা 4 পেজো লিখা, তেতিয়াও তোমালোকে কমপ্লিট মাৰ্কছ পাবা। মাত্ৰ তাতে ৰচনাখনৰ কমপ্লিট বিষয়টো ফুটি উঠিব লাগে। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক ৰচনা আলোচনা কৰিছোঁ, ইয়াৰে যিকোনো এখন ৰচনা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব। সো আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক ৰচনা আলোচনা কৰিছোঁ, ইয়াৰে যিকোনো এখন ৰচনা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰিব, তাৰ বাবে চিন্তা কৰিব নালাগে তোমালোকে। আৰু ইয়াৰ উপৰিও যদি তোমালোকে নিজৰ ফালৰ পৰা কিছুমান এক্সট্ৰা ৰচনা চাব পাৰা, সেই এক্সট্ৰা ৰচনাবোৰো চাই যাবা, তেতিয়া আৰু বেছি সুবিধা হ'ব পাৰে। সো আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। পৰৱৰ্তী ভিডিঅ'ত তোমালোকক কেনেকুৱা টপিক লাগে বা কি বিষয়ৰ ওপৰত লাগে তোমালোকে কমেণ্টছ কৰি নিশ্চয় জনাবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।